Hey guys, welcome back to my YouTube channel. আপোনাৰ নতুন ভিডিঅ' মোৰ YouTube চেনেললৈকে সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ YouTube চেনেলটো প্ৰথমবাৰ কাৰণে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে পাই যাব। আজি আমি কথা পাতিম এটা স্কেমৰ ওপৰত যিটো নেকি হোৱাটছএপত আজি কেইদিনমানৰ আগৰ পৰা চলি আহি আছে। নতুনকৈ আহিছে, আগতেও হৈ থাকে, কিন্তু নতুনকৈ আকৌ সেইটো আৰম্ভ হৈছে। গতিকে আপোনালোকৰ হোৱাটছএপটো হেক নোহোৱাৰ আগতে মই আপোনালোকক জনাই দিছোঁ যে সেইটো কি হয়। তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, আপোনালোকৰ হোৱাটছএপত কিছুমান মেছেজ আহি থাকে, বহুতে যে শ্বেয়াৰ কৰি থাকে 50 GB ডাটা পাব, 30 GB ডাটা পাব, এয়াৰটেল, ভোডাফোন, জিঅ' এনেকৈ যে আহি যে থাকে যে সেইটো টোটেলি মিছা হয়। যদি আপোনালোকে সেইটোত কেনেবাকৈ ক্লিক কৰে তেতিয়া আপোনালোকৰ কি হ'ব? আপোনালোকৰ হোৱাটছএপটোৰ যিবিলাক ইনফৰ্মেশ্যন থাকে সেইবিলাক বেলেগৰ হাতত গুচি যাব। যিবিলাক হেকাৰ থাকে তেওঁলোকে সেইবিলাক এটা ফিচিং হিচাপত এটা বনাই মেলি আপোনালোকলৈ পঠাই, বহুতে হোৱাটছএপত শ্বেয়াৰ কৰি দিয়াৰ লগে লগে আৰু বহুতে ক্লিকো কৰে। ক্লিক কৰাৰ লগে লগে সেইটো এটা বেলেগ চাইডত গুচি যাব। বেলেগ চাইডত গুচি যোৱাৰ লগে লগে আপোনাৰ যিখিনি ইনফৰ্মেশ্যন সেই ইনফৰ্মেশ্যনখিনি হেকাৰে পাই যাব আৰু হেকাৰে পাই যোৱাৰ লগে লগে আপোনাৰ ফোনটো হেক হৈ যাব। আপোনাৰ ফোনটো হেক হৈ যোৱাৰ লগে লগে আপোনাৰ মোবাইল থকা যিকোনো ডিটেইলছ, বেংক ডিটেইলছ হওক বা আধাৰ কাৰ্ড হওক, চব হেকাৰৰ ওচৰত গুচি যাব। তাৰপিছত আপোনালোকৰ যিটো বেংক একাউণ্ট আছে সেইটো খালী হৈ যাব। গতিকে এনেকুৱা ভুল আপোনালোকে নকৰিব আৰু বহুতে শ্বেয়াৰ কৰি আছে, সেইটো নকৰিব। সেইটো টোটেলি ফেক হয় আৰু যদি এনেকুৱা কোনোবাই যদি কৰেও তেতিয়া আপোনালোকে তেওঁক ক'ব যে এইটো টোটেলি ফেক হয়, এনেকুৱা শ্বেয়াৰ কৰিব নালাগে। আৰু যিসকলে জিবি হোৱাটছআপ চলাইছে তেওঁলোকে যদি জিবি হোৱাটছআপটো আনইনষ্টল নকৰে তেওঁলোকৰ লগতো বহুত ডাঙৰ স্কেম হৈ যাব পাৰে। কিয়নো জিবি হোৱাটছআপটো এটা বেলেগে বনোৱা এপছ হয়, যিটো অফিচিয়েল হোৱাটছআপ সেইটোৰ লগত কোনো লিংক নাই। জিবি হোৱাটছআপটো কিছুমান ফিচাৰৰ কাৰণে মানুহে ডাউনলোড কৰি আনি লয়, যেনে অনলাইনটো ষ্টেটাছটো সেইটো হাইড কৰিব পাৰে। মানে এইটোতো নতুনকৈ হোৱাটছআপতো আহিছে ফিউচাৰ, কিন্তু আৰু জিবি হোৱাটছআপ বহুতো কিছুমান ফিউচাৰ আছে, তাৰ কাৰণে আনি লৈছে মানুহে। কিন্তু যদি আপুনি জিবি হোৱাটছআপ চলাইছে তেতিয়া আপোনাৰ বহুতো প্ৰব্লেম হ'ব পাৰে আগলৈ, কিয়নো সেইটো হোৱাটছআপে মানে এইটো ছাপোৰ্ট নকৰে, সেইটো এটা বেলেগ এপছ হয়। গতিকে আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ। নতুন ভিডিঅ' আহি আছে, ইণ্টাৰনেটত টিপছ আহি আছে বা নতুন স্মাৰ্টফোন আহিব, তাৰ ওপৰত ভিডিঅ' আহিব। তাৰপিছত আৰু ইউটিউবৰ নতুন ফিচাৰ আহিছে, তাৰ ওপৰত ভিডিঅ' আহিব। হোৱাটছআপৰ নতুন ফিচাৰ আহিছে, তাৰ ওপৰতো ভিডিঅ' আহিব। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। তেতিয়া এনেকুৱা ধৰণৰ কিছুমান টিপছ হওক, কথা জানি থাকিব পাৰিব চেনেলটোৰ জৰিয়তে। মই এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আপলোড কৰি থাকোঁ। যদি ভিডিঅ' চাই ভাল পায় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বহুত শ্বেয়াৰ কৰি দিয়ক যাতে বহুতে গম পায় সেই কথাটো কিয় এনেকুৱা হৈ আছে আৰু আপোনালোকৰ মোবাইলটো হেক নোহোৱাৰ আগতে আপোনালোকে সেইটো জানি লওক।